সাক্ষাতত দিলোঁ গোটেইখিনি তদন্ত চলাই আছে এতিয়া আমাকতো আহিব এতিয়া ওলাব দিলে কিন্তু ছাৰ আজি ৰাতি দিনতে আহিলে আপোনালোকতো গম পায় আগবেলা আহিলে ছাৰক 2 মিনিটৰ কাৰণে আনিম বুলি ক'লে কিন্তু এতিয়ালৈকে ছাৰক বহাই থৈছে ছাৰৰ গা অৱস্থা বেয়া একো খানা চানা খোৱা নাই মাথা চাথা বিষ হৈ ছাৰ বহি আছে ছাৰ ওলাম বুলি কৈছে যদি এতিয়া ওলাব দিয়া নাই তোমালোকে পৰীক্ষা দিছিলা নেকি দিছিলোঁ ছাৰ তোমালোকক কোনোবাই পইচা বিচাৰিছিলে নেকি মোকতো বিচৰা নাই মোক ডাইৰেক্টলি বিচৰা নাই কিন্তু আমাৰ বহুত লগৰ এনেকুৱা আছে বহুত লগৰ বিচাৰিছিলোঁ আৰু তেখেতলোকে দিবলৈ অপৰাধ আছিলে কিন্তু তেখেতলোকক টকা বিচৰা তেখেতৰ ওচৰত তেখেতক লগ কৰিছিলে আৰু তাৰপিছত তেখেতৰ পৰা কৈছে যে 7 লাখটো ডাইৰেক্টলি দিব নালাগে EMI দিলে হ'ল 2টা EMI 3.5 লাখ কেনেকুৱা ধৰণৰ মানুহে কৈছিলে ব্ৰকাৰ টাইপৰ মানুহে কৈছিলে সি কোৱা মতে এই প্ৰুফবিলাক আছে হয় প্ৰুফ আছে আৰু দিয়া হৈছে এইটো মানে ট্ৰানজেকশ্যনটো কেনেকুৱা বিচাৰে তেওঁলোকে মানে অপেনলি কৰিছে ত' কেছতে বিচাৰিব হয়তো আৰু তেখেতৰ ওচৰত বহুত এডমিট কাৰ্ডো দেখাইছিলে হোৱাটছএপত মোক এইখিনি পইচা দিছে এনেকৈ কৈছে